জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ' কোট আজলি অমৃতপ্ৰভা মহন্তই মুখ খুলিছে এছআইটিৰ জেৰাত প্ৰকৃত সত্য পোহৰলৈ আহিছে অন্তিমটো ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ডিলিট কৰিছিল ভিডিঅ'টো ৱেব সিৰিজৰ দৰে কোনে আধা আধাকৈ ভিডিঅ' মুকলি কৰি আছিল এই লৈ চলি থকা চৰ্চাৰ মাজতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ভিডিঅ' 1 সাগৰৰ মাজত য়টত জুবিন গাৰ্গ বাজিছে জুবিনৰ গান লগত এই সকল ভিডিঅ' 2 সাঁতুৰিবলৈ জাপ দিছে জুবিন সাঁতুৰিছে জুবিনে ভিডিঅ' 3 বহু দূৰলৈকে সাঁতুৰি গৈছে জুবিন তাৰ মাজতে কিছু সময়ৰ বাবে পানীৰ মাজতে অৱশ হৈ পৰি ৰৈছে জুবিন কিছু সময় পাছত উঠি আকৌ য়টত উঠাৰ চেষ্টা জুবিনৰ মুখত স্পষ্ট অসুস্থতাৰ চিন কিস্তি কিস্তিকৈ উলিয়াই দিয়া হৈছিল এই তিনিটা ভিডিঅ' পিছে তাৰ পাছত কি হ'ল প্ৰথমতে যে পানীত ডুবি মৃত্যু হোৱা বুলি ধাৰণা দিব বিচৰা হৈছিল সেই পানীত ডুবা ভিডিঅ'টো ক'ত পানীত ডুবা জুবিনক উঠাই অনা ভিডিঅ'টো ক'ত এইসমূহ প্ৰশ্নই খুলি খুলি খাইছিল অসমীয়াক ঘটনা ঘটিছিল 19 ছেপ্টেম্বৰতে মুকলি হৈছিল প্ৰথম ভিডিঅ'টো পিছলৈ পৰ্যায়ক্ৰমে এৰি দিয়া হৈছিল বাকীবোৰ ভিডিঅ' পিছে আচৰিত কথাটো হ'ল জুবিন গাৰ্গৰ সহযোগী অমৃতপ্ৰভা মহন্তৰ মোবাইলতেই বন্দী হৈছিল ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তই আনৰ হতুৱাই প্ৰচাৰ কৰিছিল ভিডিঅ'বোৰ পিছে আশ্চৰ্যজনক কথাটো হ'ল য়টত সেইদিনা কি হৈছিল কেনেকৈ হৈছিল এইসমূহৰ বিষয়ে একোৱেই নাজানে বুলি অমৃতপ্ৰভাই কৈছিল সংবাদ মাধ্যমক এই সোশ্যাল মিডিয়াত যেটো ভাইৰেল হোৱা মানে যেটো কণ্ঠটো মোৰ নহয় কিন্তু আছো যদিও মানে মোৰ কিবা ফোন এটা আহিল বুলি ক'লো যে ফোনত অকমান কথা পাতি আছো তাৰ পিছতো মই হেৰিলৈকে গুচি গ'লো ওপৰলৈকে গুচি গ'লে একদম এক্সাক্ট সেই সিচুৱেশ্যনটো তো মই সেইখিনি সময় মই দেখা নাপালো নহয় মুঠতে মুখৰ আঁৰত থকা মুখাবোৰ জুবিনে জীৱিত কালতো চিনিব নোৱাৰিলে জুবিনৰ মৃত্যুৰ পাছতো মুখৰ আঁৰত মুখা বহুতৰ এতিয়া কথাটো হ'ল এনে কি কথা 4 নম্বৰ ভিডিঅ'টোত বন্দী হৈছিল যাৰ বাবে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ভিডিঅ'টো ডিলিট কৰাইছিল জুবিন গাৰ্গ ডুবু হওঁতেও কোনেও কিয় ৰক্ষা কৰাৰ চেষ্টা নকৰিলে যাবদে বুলি কৈ বিষয়টো সিদ্ধাৰ্থই পাতল কৰিব বিচাৰিছিল কিয় সিদ্ধাৰ্থই গেষ্ট্ৰিক হোৱা বুলি বিষয়টো পাতল কৰিব বিচাৰিছিল এইসমূহ কথাই বন্দী হৈ আছে নেকি অন্তিমটো ভিডিঅ' অৱশ্যে আৰক্ষীয়ে ডিলিট কৰা ভিডিঅ'টো আইটিৰ জৰিয়তে অমৃতপ্ৰভাৰ মোবাইলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তকো চলাই থকা হৈছে মাৰাথন জেৰা আজিও চিআইডিত উপস্থিত শ্যামকানু মহন্তৰ পত্নী শেখৰজ্যোতি গোস্বামীৰ পত্নী আৰু সন্দীপন গাৰ্গৰ পৰিয়াল ইফালে ভাষ্য প্ৰদানৰ বাবে উপস্থিত হ'ল জুবিনৰ বান্ধৱী প্ৰয়াসী বৰুৱা মই আগতে দিল্লীত জাৰ্নেলিষ্ট আছিলো আৰু জুবিন ৱাজ আ ভেৰি ভেৰি ক্লোজ ফ্ৰেণ্ড অফ মাইন মোক বৰ মানে ৰেছপেক্ট কৰিছিলে হি ৱাজ টু ট্ৰাষ্টিং খুব মানুহক ট্ৰাষ্ট কৰিছিলে এই গোটেই ৰং মানুহখিনিক বৰ ট্ৰাষ্ট কৰিলে যোনজন মানুহে খালি প্ৰকৃতি এনিমেলছ ল'ৰা ছোৱালী দুখীয়া মানুহ আৰু মানুহকে দিলে সেই মানুহটোক ইহঁতি চেছ কৰি দিলে আৰু এই বস্তুটোৰ ন্যায় আমাক চবকে লাগে তদুপৰি চিআইডিত হাজিৰ হোৱাৰ পাছত আদালতত ভাষ্য গ্ৰহণ শতাব্দী বৰাৰ মুঠতে জুবিন গাৰ্গৰ মৃত্যুৰ 24 দিন উকলি যোৱাৰ পিছতো ৰহস্য উদ্ঘাটনক লৈ উৎকণ্ঠা অব্যাহত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম